সময়ত জীৱনটো শেষ হৈ গৈছিল। মই ভাবিছিলোঁ জীৱনটো শেষ হৈ যাব, এতিয়া শেষ কৰি পেলাম। কিন্তু ল'ৰা ছোৱালীকেইটাৰ মুখলৈ চাই জীয়াই থাকিবলগীয়া হ'ল। যেতিয়া গম পালোঁ ছোৱালীজনী পেটত আছে বুলি, তেতিয়া জীৱনটো ৰক্ষা পৰিল। আৰু তাৰপিছত এতিয়া ল'ৰা সন্তানটো জন্ম হ'ল আৰু এতিয়া জীৱনটোক নতুনকৈ গঢ় দিবলৈ লৈছোঁ। হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? মোৰ ভালেই। বহুত দিনৰ পৰা ভাবি আছিলোঁ ব্লগ বনাম বুলি, কিন্তু বনাবহে পৰা নাই দেই। এয়া বাৰীৰ পৰা পিয়ালি পালেং ছিঙি ল'লোঁ। এইখিনি মানে সিঁচিব নালাগে, এইখিনি ডাল ৰুলেই হৈ যায়। এইফালে ঔটেঙা লৈ ল'লোঁ। এয়া মাছ ভাজি আছোঁ আৰু এয়া হৈছে ঔটেঙা, এইটো বনাম এতিয়া। এয়া পালেং শাকৰ লগত। এইফালে পিঁয়াজ কাটি লৈছোঁ। ঔটেঙা, ঢেকীয়া আৰু পুঠি মাছৰ জোল খাবলৈ বহুতেই ভাল লাগে। গানটো শুনা পাইছে নহয়, ঔটেঙা, ঢেকীয়া, পুঠি মাছৰ জোল। কিন্তু আজি মানে মোৰ ঔটেঙা, ঢেকীয়া, পুঠি মাছৰ জোল হোৱা নাই। এইখিনি ঔটেঙা, পালেং শাক আৰু পুঠি মাছৰ জোলহে হৈছে। কিন্তু যিয়ে নহওক বন শাকৰ তৰকাৰী খাই বহুতেই ভাল লাগে। এইখিনি দেখিছে নহয়, বগা হৈ যাব আৰু খাই ইমান সোৱাদ লাগে ভাতকেইটা। বহুত বেছিকৈহে খাব পাৰি ভাতকেইটা। বজাৰৰ পাচলি খাই থকা মানুহে এইখিনি মূল বুজি নাপায় বাৰু।